এবাৰহে কিবা এটা হয় যদি আৰু পিছে তুমি আকৌ কিহৰ কথা ক'লা ইলেকশ্যনৰ কথা কৈছো আকৌ এৰা এইবাৰহে যদি কিবা এটা পাওঁ আৰু বুজিছা ইয়াকে ভোটটো দি জিকাব লাগিব আৰু দিয়া ইমানো আশা নকৰিবা আগৰ বাৰু আমিয়ে ভোট দি জিকাইছিলো কিন্তু পিছত কি কৰিলা খুৰী সোমাই আহাচোন খুৰী গম পাইছে নহয় তোমাৰ কথাকে পাতি আছিলো ভোটটো তোমাকে দিম দিয়া চিন্তা নকৰিবা মুঠতে পিছত আমাক চাবা আৰু আগৰ বাৰু এনেকৈ আহিছিল তোমাৰ নিচিনা মিঠা মিঠা কথা কয় ভোটকেইটা লৈ পিছত একোডালেই নাই এইবিলাক এনেই নিদিবা ভোটটো যোৱাবাৰ মনত নাই নেকি ৰণী তই এতিয়া ইয়াৰ পৰা যাচোন আমি কথা পাতি আছো দেখিলে এতিয়া মাত এষাৰো নিদিয়ে চৰকাৰী আঁচনি দিম বুলি উল্টাকে টকা পইচা এসোপা খালেহে এতিয়া মই আহি গ'লো নহয় এতিয়া এইবিলাক একো চিন্তা নাই চৰকাৰৰ যিকোনো আঁচনি অহাৰ লগতে প্ৰথমতে আপোনালোককে জনাম গতিকে মোক ভোটটো দি জয়যুক্ত কৰিব আৰু নহয় আমি বহুত সৰু মানুহ এইটো ৰাখকচোন এয়া তুমি কি কৰিছা তোমাৰ পৰা আমাক একো নালাগে মুঠতে এটা কথা মনত ৰাখিবা তুমি জিকাৰ পিছত চৰকাৰৰ পৰা কিবা আঁচনি আহিলে আমাক বঞ্চিত নকৰি সহায় কৰিবা আমাৰ বাবে সেইটোৱে যথেষ্ট নিৰ্বাচনী প্ৰচাৰৰ এই নেতাজনে গাঁৱৰ এই দুখীয়া ব্যক্তিজনৰ কথা বাৰু ৰাখিবনে এই সবিশেষ জানিবলৈ আমি অপেক্ষা কৰিব লাগিব নিৰ্বাচনৰ ফলাফলৰ দিনটোলৈ গতিকে আজিৰ দৰে আমাৰ লগত জড়িত হৈ অপেক্ষা কৰিব লাগিব সেই দিনটোলৈ ধন্যবাদ